পৰিকল্পিত হত্যাকাণ্ড নে অন্য কিবা? কৰ্মৰ সন্ধানত লখিমপুৰৰ ঘৰখনৰ পৰা ওলাই গৈছিল 4 বন্ধু। লখিমপুৰৰ পৰা ওলাই যোৱা 4 যুৱকৰ ঠিকনা হৈছিল বেংগালুৰু। ঠিকনা বিচাৰি যোৱা বেংগালুৰুখনে 4গৰাকী মাতৃৰ বুকুৰ পৰা কাঢ়ি নিলে পুত্ৰক। কামৰ পৰা উভতি 4 বন্ধুৱে পৰিকল্পনা কৰিলে লগে ভাগে এসাঁজ খোৱাৰ। ৰাতি মাংস ভাত খাই আৰু পুৱা বিচনাৰ পৰা নুঠিল নৰেন্দ্ৰ, ধনঞ্জয় আৰু ডক্টৰ। বেংগালুৰুৰ বন্ধ কোঠাত উদ্ধাৰ অসমৰ 4 মিচিং যুৱকৰ নিথৰ দেহ। 4 মিচিং যুৱকৰ ৰহস্যজনক মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বেংগালুৰুত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। এটা বন্ধ কোঠাত একেলগে উদ্ধাৰ হয় অসমৰ 4 মিচিং যুৱকৰ মৃতদেহ। বেংগালুৰুৰ গ্ৰাম্য জিলাৰ মুটচন্দ্ৰা গাঁৱত ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ হয় 4 যুৱকৰ মৃতদেহ, যাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ। কৰ্মসূত্ৰে লখিমপুৰৰ পৰা বেংগালুৰুলৈ আহিছিল জয়ন্ত চিন্তে খগেশ্বৰ, নৰেন্দ্ৰ নাথ টাইট, ডক্টৰ টাইট আৰু ধনঞ্জয় টাইট নামৰ 4 যুৱক। অঞ্চলটোৰ এটা কোকোকোলা গুদামত কৰ্মৰত আছিল এই 4জন যুৱক। জানিব পৰা মতে ঘটনাৰ দিনা ৰুমলৈ মাংস আনিছিল যুৱককেইজনে আৰু সেয়া গ্ৰহণ কৰি পুৱা আৰু সাৰ নাপালে নৰেন্দ্ৰ, ধনঞ্জয় আৰু ডক্টৰ। পুৱা বন্ধ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় 4জনকে। যুৱককেইজনৰ ৰহস্যজনক মৃত্যুৱে এতিয়া উত্থাপন কৰিছে বিভিন্ন প্ৰশ্নৰ। ইতিমধ্যে ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘটনাৰ উচিত তদন্তৰ লগতে বাংগালুৰু পুলিচ কমিছনাৰৰ সৈতে ঘটনা সংক্ৰান্তত কথা পাতিবলৈ নিৰ্দেশ প্ৰদান কৰিছে অসম আৰক্ষীক। সন্মান সহকাৰে অসমলৈ উভতাই অনা হ'ব অসমৰ 4 যুৱকৰ মৃতদেহ, যাৰ বাবে ডিআইজি ৰত্না সিঙক দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে। ঘটনা সন্দৰ্ভত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহাৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেঞ্জন আছাম।